আপোনালোকে মোৰ লগত থাকক আৰু মোৰ ব্লগবিলাক চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব কমেণ্ট কৰিলে মোৰো ভাল লাগিব যেহেতু মই নতুনকৈ আকৌ আৰম্ভ কৰিছোঁ একদম সকলোবিলাক নতুন এতিয়ালৈকে মোৰ 1K ছাবস্ক্ৰাইবাৰ হোৱা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ যোন আছে তেওঁলোককো ক'ব যে ছাবস্ক্ৰাইব কৰিবলৈ আৰু যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰো কৰিব কমেণ্টো কৰিব আৰু এতিয়া মই আছোঁ চালোনত এয়া দেখা পাই আছে চালোনত আৰু এয়া হৈ আছে ট্ৰিটমেণ্ট স্পা ভয় নাখাব কিন্তু এইবিলাক ইলেক্ট্ৰিক শ্বট দি থকা নাই এটা ট্ৰিটমেণ্ট হয় চ' এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট স্পা আমাৰ ইয়াত কৰা হয় আৰু আপোনালোকে যদি কৰে আহিব আৰু আমাৰ দেখিছে চাহৰ নিচাৰো পুনৰ চাহ বনাই আছে কি ভাল নালাগেতো ইমান লেট কৰে নেকি মানুহে কোনোবা হাৰামি কেইটা বজাত অহা কথা আছিলে আৰু কেইটা বাজিছে কেইটা সেইটো ক হা 1টা বজাত যোৱা কথা আছিল সি 2:30 বজাত আহিছে আহি মোক লেকচাৰ দিছে ভাল নালাগে ইয়াৰ লগত গাইজ কোনো দিনো কেতিয়াও মানে কোনো প্লেনিং যদি কৰে সি যদি ধৰি লওক আপোনাক 1টা বজাত কয় আহে 2:30 বজাত মানে 2.5 ঘণ্টা নহয় 1.5 ঘণ্টা লেট এনি টাইম আৰু এইটো লৈ মানে কিমান আগতে হৈছে ঠিক নাই আজি সেম বাইদেউ আমি আজি ক'ৰবাত গৈ আছো আপোনালোকক অলপ পিছত কম ক'ত গৈ আছো মেচ শিকিব লাগিব কি কোৱা নাজানো আৰু টকা ইনকাম কৰিলে মই মানে উৰি যাওঁ পকেটত পইচা কেইটা আহিলে 500 টকা তেল ভৰাম গাইজ 500 টকা তেল ভৰাব ৱাও খুবা খোজ কাঢ়িব লাগিব কাৰ্ডিঅ হৈ যাব আমাৰ এইফালে যায় হে এইফালে অলপমান এইটো কমিব যদি গাইজ মানে টেলেণ্ট থাকে না তেতিয়া মানুহে সেই টেলেণ্ট বিচাৰি য'তেই নহওক যাব চাওকচোন এলেকাটোত নাই এখন দোকান তথাপি আমি সেই টেলেণ্ট বিচাৰি আহিছোঁ গোবৰ চ' গাইজ টেলেণ্ট বহুত দৰকাৰ তো না আমার টায়ার পাঞ্চার হয়ে গেল তারপরে টায়ারে হাওয়া ঢুকাইলাম তো পুরো ফুল ব্লকটা দেখলে বুঝবি তারপরে আমি দেখবই না মিছা কথা একদম মিছা কথা গাইজ আমি আচলতে কৰিব আহিছো নেইল এক্সটেনশন সো আপোনালোকে চাই থাকক কি নেইল এক্সটেনশন কৰিম আৰু কেনেকৈ কি সময় লাগে সেইখিনিও চাই থাকিব আৰু এয়া আমাৰ নেইল আৰ্টিষ্ট রাইমা একটু লাইট দাও বিল লাগাচ্ছো আরে লাইট সো গাইজ এয়া কৰিব বহিছে আৰু মই পাই গৈছো এখন সুন্দৰ বিছনা য'ত মই আৰাম কৰি এতিয়া কাম কৰিম সো ওলে ওলে ভাল পাইছে কিন্তু সি মোক মোৰতো আনিব মন যায় কিন্তু মোক পালিব মন নাযায় বিদ্যা হৈছোঁ মোৰ আনিব মন যায় কিন্তু এই যে কেয়াৰ কৰিব লাগে সেইখিনি মন নাযায় মানে নোৱাৰিমো আৰু ভয় মানে টাইম নহ'ব না আনলেই ভালো ঠিক রাখতে পারবে না মই বেটা খাওয়াবো 20 খাওয়াবে বড়িয়া আনসার এটা তো দেখাইতে লাগবে না এত সুন্দর করে চা বানাই দিছে আবার বিস্কুট আবার নিমকি নিয়ে আইছে থ্যাংক ইউ নিমকি কি ঘরে বানানো মই কলো তাক যে মোক ভিডিওটো বনাই দে আৰু ছি আমাকে আইনো না মই কৰিব গৈ আছো নেইল এক্সটেনশন আই এম সো এক্সাইটেড আৰু এতিয়া হৈ আছে প্ৰিপাৰেচন সো এয়া হৈ আছে এনেকৈ প্ৰিপাৰেচন কৰে আৰু তাৰ পিছত ফাইনাল ৰিজাল্ট আপোনালোকক দেখাম মাজে মাজে আৰু কিবা কিবি দেখাম যেনেকৈ চাই থাকিব আৰু এক মহাৰাজ ইয়াতে শুই আছে তোৰ নেইলকেইটা দেখাই দিছোঁ তোৰ নেইলকেইটা
এয়া মোৰ নেইলছ ভালকৈ দেখি নাপায় এইটো মই এয়া কেট চাই কৰিছোঁ Oh my god! তো বহুত দেৰি হৈ গ'ল আৰু বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ নেইলছ কৰি দিয়াৰ বাবে কাৰণ মই নিজেও নেইলছ কৰোঁ বাট আই এম ছ' হেপ্পী এণ্ড ছেটিছফাইড আৰু ভাল কাম কৰা আৰু আগুৱাই যোৱা আৰু মই দিওঁ আৰু এতিয়া पेमेंट भी देना पड़ता है बहुत दुख लगता है ऐसे ऐसे पैसे देने से पैसा बहुत गया है फिर देते हैं धन की प्राप्ति हाँ थैंक यू वेलकम গুণে নেও जा বঙাইগাঁও বাকী আপোনালোকে যদি মানে ব্ৰাইড সকলক কৈছোঁ যদি আপোনালোকে নেইলছ কৰিম বুলি ভাবি আছে একদম ৰাইনা ওচৰত আহক বহুত ধুনীয়া क्या खाएगा মই খাম চিজ ম'ম' মোক দিয়া নাই কিন্তু মোৰ বৈদ্য ভোক লাগিছে এতিয়া ভাত খাম সৰি ভাত সৰি আজি মই ভাতৰো এনি টাইম ভাত খাই থাকে না সেইকাৰণে চবখন ভাতেই আহিছে ম'ম' খালে তাই ভাত মই এতিয়া এয়া ম'ম' আৰু ম'ম' খাই পিনে আমি গৈ আছোঁ ঘৰলৈ চ' নেক্সট ব্লগত আকৌ লগ পাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কওঁ না আকৌ নাই এবাৰ কওঁ তই ক'লে কৰিবও পাৰে ছাবস্ক্ৰাইব কৰি দিব তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে আজিলৈ আহোঁ বাই